হেল্ল' এভৰিৱান, মোৰ এটা নতুন ভ্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। এয়া দেখিছে চাদৰ মেখেলা পিন্ধি ওলাইছোঁ। আজি আমি বৰদোৱা চাবৰ কাৰণে যাম। ধুনীয়াকৈ ওলাই মেলি লৈছোঁ, তাৰপিছত এতিয়া যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আমি গোটেইকেইজনীৰ লগতে এয়া বা, বৰ্তা, বৰমা সকলোৱে আমি বৰদোৱা থান যাবৰ কাৰণে সুন্দৰভাৱে ওলাই মেলি আহিলোঁ। তাৰপিছত আমি টেম্পুত আহি এয়া বৰদোৱা থানত উপস্থিত হ'লোহি। অতীজতে ব্ৰহ্মপুত্ৰ নদী পাৰৰ এই অঞ্চল বৰদোবা বা ডোভাৰে পৰিপূৰ্ণ জলময় ঠাই আছিল বুলি জনা যায়। শ্ৰীমন্ত শংকৰদেৱৰ উপৰি পুৰুষ ভূঞাসকলে তাত আলি বান্ধি পুখুৰী খান্দি গাঁও পাতি বাস কৰিছিল। বৰ-দ বা বৰডোবাৰে পৰিপূৰ্ণ কাৰণে মানুহৰ মুখত এই অঞ্চলটোৰ নাম বৰদোৱা হ'ল বুলি জলশ্ৰুতি আছে। আলিপুখুৰীৰ কাষতে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তসকলে আহাৰ তৈয়াৰ কৰি খাব পৰা ব্যৱস্থা কৰি ৰখা হৈছে। বটদ্ৰৱা থান বা বৰদোৱা থান চমুকৈ বৰদোৱা অসমৰ এখন পবিত্ৰ তীৰ্থস্থান। নগাঁও চহৰৰ পৰা প্ৰায় 18 কিলোমিটাৰ নিলগৰ বৰদোৱা নামে ঠাইত এই তীৰ্থস্থান অৱস্থিত। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ শৈশৱ, কৈশোৰ আৰু কৰ্মজীৱনৰ স্থলী হিচাপে অসমৰ জনমানসত বৰদোৱা বিশেষ মৰ্যাদা আছে। এই বৰদোৱা তথা আলিপুখুৰীতে শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। 19 বছৰ বয়সতে 1468 খ্ৰীষ্টাব্দত শ্ৰীমন্ত শংকৰদেৱে বৰদোৱাতে শ্ৰী শ্ৰী বটদ্ৰৱা থানখনৰ স্থাপন কৰিছিল। বটদ্ৰৱা থানৰ আন এক বিশেষত্ব হৈছে যে মহাপুৰুষজনাই প্ৰতিষ্ঠা কৰা সৰ্বপ্ৰথম থান আৰু ইয়াত তেওঁ আৰম্ভ কৰা এক শৰণ নাম ধৰ্মৰ প্ৰচাৰ কৰা হৈছিল। এই থানখনে 286 বিঘা মাটিকালি আগুৰি আছে। বৰদোৱা থানত আহি পালোহি। তাৰপিছত ধুনীয়াকৈ ভৰি হাত ধুই ল'লোঁ। ভৰি হাত ধুই এতিয়া ভিতৰত সেৱা কৰিবৰ কাৰণে আহি আছোঁ। থানভাগৰ ভিতৰৰ অংশলৈ সোমাই আহি থকাৰ লগে লগে আমাৰ মনবোৰতো বহুত সুন্দৰ অনুভৱে বিৰাজ কৰিছিল। বটদ্ৰৱা থানত দৈনন্দিন নাম কীৰ্তনৰ উপৰিও কেইবাটাও উৎসৱ পাৰ্বণ উলহ মালহেৰে পালন কৰা হয়। শংকৰদেৱ, মাধৱদেৱ আৰু আন আন বৈষ্ণৱ গুৰুসকলৰ জন্ম মৃত্যু তিথি, ফাকুৱা বা দৌল উৎসৱ, শ্ৰী শ্ৰী কৃষ্ণৰ জন্মাষ্টমী, নন্দোৎসৱ, ভাদ মাহৰ গুৰু কীৰ্তন, ভাওনা, অংকীয়া নাট আদি উদযাপন কৰা হয়। থানত সোমাই আমি নাম কীৰ্তন শুনিব পৰা সৌভাগ্যকণ আমি লাভ কৰিছিলোঁ। অতি সুন্দৰভাৱে ভক্তসকলে নাম কীৰ্তন কৰিছিল। বটদ্ৰৱা থানলৈ গৈ সেই স্থানত নামঘৰত থকা গুৰুজনাৰ বিভিন্ন ধৰণৰ স্মৃতি বিৰাজিত সা-সামগ্ৰী দৰ্শন কৰি ধন্য হ'লোঁ। বৰদোৱা সত্ৰৰ ভিতৰত থকা আকাশী গংগা দৰ্শনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু। তাৰ সমীপতে আছে গুৰুজনাৰ পদচিহ্ন তথা পদশিলা। মণিকূটসহ যি নামঘৰ আছে সেই নামঘৰ ভক্তৰ অন্য এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু। সাঁচি গছ, শংকৰদেৱৰ গৱেষণাৰ কেন্দ্ৰ আদিৰ উপৰিও এক ঐতিহ্যপূৰ্ণ শিলিখা গছ আছে। বৰদোৱা থানত থকা 3 ভাগ নামঘৰে আমি দৰ্শন কৰি মনত বহুত শান্তি লৈ আকৌ আমি উভতনি যাত্ৰা আমি ধুনীয়াকৈ এতিয়া থান ফুৰি আহিলোঁ, চাই মেলি আহিলোঁ। এতিয়া আমি কিবা এটা খাবৰ কাৰণে আহি আছোঁ। বৰমাই কিবা লৈ আহিছে। এয়া বৰমা, আমি এতিয়া খাম, তাৰপিছত আপোনালোকক আকৌ লগ পাম। থানৰ পৰা ওলাই আহি আমি দোকান দেখি সোমালোঁ আৰু স্মৃতি হিচাপে কিবাকিবি কেইটামান তাৰ পৰা লৈ ল'লোঁ। খাবলৈ বহিছোঁ। বৰমা আৰু বায়ে ধুনীয়াকৈ কিবা বনাই আনিছে ঘৰত। এয়া বৰ্তাই যোগাৰ চলাই আছে। এইফালে শহা আছে বহুত। ব'লক আপোনালোককো দেখাম মই শহা। এয়া চাওক, ইমান মৰম লগা শহা পোৱালিকেইটা। কেনেকুৱা লাগিছে আজি বটদ্ৰৱাত আহি? বহুত ভাল লাগিছে।
এয়া বৰমা আৰু জিমলিবাই ৰাতিপুৱা কষ্ট কৰি উঠি সুন্দৰভাৱে ৰুটি, ভাজি, কোমল চাউল আৰু কিবাকিবি খাবৰ কাৰণে লৈ আহিছিলে। আমি সুন্দৰভাৱে গোটেইখিনি বহি লৈ সেয়া খাই ল'লোঁ। ৰাতিপুৱাৰ পৰা আমি থানত আহিছিলোঁ কাৰণে একো খোৱা নাছিলোঁ, সেইকাৰণে সুন্দৰভাৱে আমি পেট ভৰাই ইয়াতে খাই ল'লোঁ। বাৰ বছৰ বয়সলৈকে শংকৰদেৱৰ পঢ়া শুনাৰ প্ৰতি আগ্ৰহ নথকাত মহেন্দ্ৰ কুণ্ডলীৰ টোলত বুঢ়ীমাক খেৰসুতীয়ে তেওঁক নামভৰ্তি কৰি দিছিল। এয়াই হৈছে সেয়া মহেন্দ্ৰ কুণ্ডলীৰ টোল, য'ত শংকৰদেৱে শিক্ষা জীৱনৰ আৰম্ভ কৰিছিল। চাওকচোন ইমান ধুনীয়াকৈ গছবোৰত ফুল ফুলি আছে, পৰিৱেশটো ইমান সুন্দৰভাৱে সজাই পৰাই তুলিছে। এই ফুলখিনিয়ে বহুত মানে সৌন্দৰ্য বৃদ্ধি কৰিছে। ইয়াত দৌল উৎসৱৰ আৰম্ভণি হৈছিল। দৌল উৎসৱৰ আৰম্ভণি হৈছিল বুলি কোৱা হয়। ইয়াত অতি উৎসৱমুখৰ পৰিৱেশত দৌল উৎসৱ উদযাপন কৰা হয়। আমি সুন্দৰভাৱে পৰিৱেশটোৰ লগত দুখনমান ফটো মাৰি ল'লোঁ। তাৰ পাছত ইয়াৰ পৰা আমি আকৌ ঘৰমুৱা হ'লোঁ। এয়া ঘৰ আহি পালোহি। মই ভিডিঅ'টো বহুত দিন হ'ল ফোনত থকা, কিন্তু দিব পৰা নাছিলোঁ আপোনালোকক। আজি আপোনালোকৰ কাৰণে আগবঢ়ালোঁ। যদি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই আছিলে। বাই বাই।